গাইজ নমস্কাৰ মই এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ বহুত দিনৰ মূৰত আকৌ মানে কি মাইকটো লগাই লওঁ নেকি তো মোৰ কামটো হৈছে মানে কাইলৈ গম পাব এতিয়া এই ভিডিঅ'টো আগত যায় নে কামটো আপোনালোকে গম পায় না আগত মই নাজানো কিন্তু তেও আপোনালোকক কৈছোঁ আৰু যদি গম পালে তো গম পালে যদি এতিয়ালৈকে পোৱা নাই তে নেক্সট ভিডিঅ' চাব যদি মই আগতে দিলে ব্লগটো চ' গম পালে আৰু যদি দিয়া নাই তে বতৰটো এইকেইদিন মানে সদায় বতাহ দি আছে বৰষুণ অকণ অকণ পৰি আছে এতিয়া বাৰু বন্ধ হ'ল ভিডিঅ'টো আৰম্ভণিতে আপোনালোকক দেখাইছিলোঁ অথনি আবেলি মানতে 4টা মানতে আৰু এতিয়া 5:30 বাজিলহি চ' আপোনালোকক এতিয়া মই বস্তু এটা দেখাম মই এটা DIY কৰিছিলোঁ ইমান এটা ভাল নহয় মানে বস্তু মোৰ তাত নাই যিকেইটা বস্তু আছিলে সেয়া দিয়ে বনাই দিলোঁ মই এনেই টাইম পাছ কৰি দিলোঁ আৰু কাইলৈ হৈছে 1 এপ্ৰিল মোৰ স্কুলো বহিব কিন্তু জানে নাযাওঁ ফাইনেল হোৱা নাই এতিয়া আপোনালোকেতো দেখিছে মই মানে বনাইছিলোঁ এখন ডাঠ কাগজ দি পুৰণা আৰু এনেকৈ মোৰ তাত এনেকুৱা মানে মণি গুটি কেইটামান আছিল চ' লগাই দিলোঁ আৰু এইবিলাক পেপাৰ দি বনাইছোঁ বাকী গ্লু আছিল আৰু যোনকেইটা মই ব্লেক কালাৰ দি লাভ লিখিছোঁ সেয়া লিখিছোঁ আইলাইনাৰ দি বাকী লাভটো মই ৱাটাৰ কালাৰ দি কৰিছোঁ আৰু যোনটো ষ্ট'ন দেখিছোঁ সেইটো ফুলিৰ পৰা কৰা এটা ষ্ট'ন এনেই এটা মই কৰিছিলোঁ আৰু বাবে মাইকটো নলগাই পেলাই কথা পাতোঁ আগৰ ভ্লগটো কি হ'ল মানে সৰুকৈ দিলোঁ কৈছিলোঁ যে ভিডিঅ'টো ডিলিট হৈ গ'ল মানে মই যেতিয়া কাইনমাষ্টাৰত এডিট কৰোঁ ভিডিঅ'টো ছেভ কৰিলোঁ ছেভ কৰাৰ পিছত মানে বাকী যোনকেইটা ভিডিঅ' এটা ক্লিপ থাকে চ' সেইখিনি ডিলিট কৰি থাকোঁতে মই গোটেই সেইটোৱে ডিলিট কৰি পেলালোঁ মানে যোনটো মানে ভ্লগটো বনাইছিলোঁ ন সেইটো ডিলিট কৰি পেলাই একো নাই যদি কমো পিছত কম চ' এতিয়া কাৰণে বাই বাই আৰু পিছত লগ পাই আছোঁ The next day. Hello guys, good morning মানে 12টাই বাজিব হ'ল আৰু 2 মিনিটছ আছে এইখন দেখিছেনে এইখন যে মই এটা ড্ৰ কৰিছিলোঁ তাৰেই হয় ড্ৰ কৰাৰ পিছত মানে আৰ্ট কৰাৰ পিছত ইয়াতে টেপ দি লগাই দিলোঁ আৰু যদি ড্ৰ কৰা ভিডিঅ'টো এতিয়ালৈকে চোৱা নাই ডেছক্ৰিপশ্যনৰ লিংকটো আছে জল্দি চাই লওক গৈ সেইখন দেখিলে আৰু আজি বতৰটো মানে এখন বেয়াই বৰষুণ দিলে মানে বতৰটো এইকেইদিন বহুত বেয়া কৰি আছে কাৰণ এতিয়া হেৰি কি কয় বহাগ পালেহি চ'তৰ লাষ্টতেতো মানে দিয়ে ন চ' আজি বৰষুণ দিলে শুকালে পানী নেকি দেখিলে আজি বতৰটো অকণমান বেয়া ভাবিলোঁ আপোনালোকক কি কাম যে কৈ আছিলে কথাটো কৈ দিওঁ কাৰণ এনেও আজি মই ৰাতিপুৱা ইউটিউবত দিলোঁৱে মই গান এটা কৰি আছিলোঁ আৰু আজি দিলোঁ যদি কোনোবাই চোৱা নাই এতিয়ালৈকে মই এইটো ভিডিঅ'ত লিংকটো দি দিম চাই ল'ব ত' এতিয়াই যাওক ডেছক্ৰিপশ্যনত আপোনালোকক লিংকটো দিয়া আছে চাই লওক এপাক গানটো কেনেকুৱা হৈছে আৰু মোক কমেণ্ট কৰি তাত জনাব আৰু লাইক শ্বেয়াৰ কৰি দিব আৰু চেনেলটো যদি কোনোবাই এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই জল্দিছে কৰি দিয়কগৈ হেল্ল' গাইজ এতিয়া সন্ধিয়াই হ'ল 6টাই বাজিব হ'ল আপোনালোকক বস্তু এটা দেখাওঁ ৰ'ব আজিৰ এই ভিডিঅ'টো এইখিনিতে শেষ কৰোঁ বিশেষ তেনেকৈ নাই ক'লৈকো যোৱাও নাই চ' এটা প্লেনিং চলি আছে চ' গ'লে বাৰু দেখাম ভিডিঅ'টো এইখিনিতে সামৰিছোঁ যদি ভাল পালে এটা লাইক কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব কাষতে থকা বেল আইকনটো প্ৰেছ কৰিব নাপাহৰিব আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে লগ পাম তেতিয়াৰ কাৰণে বাই বাই